জিন্দা যিমান দিন থাকো মানুহে নিন্দাও সিমান দিনেই কৰি থাকিব। মৃত্যুৰ পাছত শত্ৰুৱেও শলাগ ল'ব। জীৱনত আনে আঘাত দিলে কেতিয়াও দুখী নহবা, কিয়নো যিজোপা গছত মানুহে পাথৰ বেছিকৈ মাৰে সেই গছৰ ফলেই সদায় মিঠা হয়। আনৰ লগত বেয়া হ'বলৈ বেয়া ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। উচিত কথা ক'লেই তুমি মানুহৰ দৃষ্টিত বেয়া হৈ পৰিবা। জোখতকৈ অধিক মানুহৰ লগত ঘনিষ্ঠ হ'লে এদিন নহয় এদিন ভুল বুজাবুজি হয়েই। হয়তো তেতিয়াই এটা সুন্দৰ সম্বন্ধ ঘূণে ধৰে। আমাৰ জীৱনলৈ কোনো মানুহেই শত্ৰু অথবা মিত্ৰ হৈ নাহে। সেয়া আমাৰ ব্যৱহাৰ আৰু মুখৰ শব্দবোৰেহে শত্ৰু অথবা মিত্ৰ হিচাপে ভাগ কৰে। সন্মান কৰিলে সন্মান কৰিম আৰু অপমান কৰিলে উত্তৰ দিম। আঘাত কৰিব খুজিলে প্ৰত্যুত্তৰ দিম আৰু অৱহেলা কৰিলে আঁতৰি যাম। যিহেতু এবাৰহে পোৱা যায় এই জীৱন, গতিকে পৰিস্থিতি যিয়েই নহওক কিয় যুঁজিবলৈ সদায় প্ৰস্তুত থাকিম। কোনো শ্ৰেণীতে পঢ়োৱা নহয় যে কেনেকৈ কথা ক'ব লাগে, কিন্তু তুমি কেনেধৰণৰ কথা কোৱা তাতেই নিৰ্ধাৰণ হয় তুমি কোন ক্লাছৰ মানুহ। কোনো ব্যক্তিৰ সংস্পৰ্শত আহি যদি আপোনাৰ বিচাৰ সলনি হ'ব ধৰিছে, তেন্তে ধৰি ল'ব সেইজন কোনো সাধাৰণ ব্যক্তি নহয়। প্ৰথমে নিজক ভাল পোৱা মানুহে কেতিয়াও আনক কষ্ট দিব নোৱাৰে। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিবা। উপকাৰ কৰিব নোৱাৰিলে অপকাৰ নকৰিবা। ভাল পাব নোৱাৰিলে ঘৃণা নকৰিবা। কেতিয়াও কাৰোবাক ইমানো মনত কষ্ট দিব নালাগে যাতে তেওঁ খাবলৈ লোৱা পাতত বহি তুমি দিয়া কষ্টবোৰৰ কথা ভাবি ভাবি খোৱা পাততেই চকুলো নিগৰাই অনাহাৰে থাকিব লগা হয়। ভুল দেখিলে সমালোচনা কৰা মানুহ বহুত পাবা, কিন্তু ভুলবোৰ শুধৰাই আগবাঢ়ি যাবলৈ সাহস দিয়া মানুহ খুব কম পাবা। বন্ধু, ডাঙৰ মানুহ হোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ মনৰ মানুহ হোৱাটোহে বেছি ডাঙৰ কথা। প্ৰতিদিনে কৰি যোৱা একোটা মনে বিচৰা ভাল কামেই নিজক যিমান সুখ আৰু আনন্দ দিয়ে, ইয়াৰ সমান্তৰালকৈ 10 জনৰ মুখত হাঁহি বিলাব পাৰিলেও সিমানেই বেছি আনন্দ পোৱা যায়। বহু চেষ্টা আৰু কষ্টৰ বিনিময়ত যেতিয়া তুমি সফলতাৰ শিখৰত আৰোহণ কৰিবা, তেতিয়াও এচাম মানুহে তোমাৰ ভাগ্য ভাল আছিল বুলিয়েই ক'ব। খোজ এনেদৰে কাঢ়া যাতে চিন ৰৈ যায়, কৰ্ম এনেদৰে কৰা যাতে পৰিচয় ৰৈ যায়, পৃথিৱীত এনেদৰে জীয়াই থাকা যাতে মৃত্যুৰ পিছতো আদৰ্শ ৰৈ যায়। মানুহে তোমাক অৱজ্ঞা কৰিছে, কৰিব দিয়া। মনত আঘাত কৰিছে, কৰিব দিয়া। তোমাক লৈ ঠাট্টা কৰিছে, কৰিব দিয়া। তোমাক লৈ হাঁহিছে, হাঁহিব দিয়া। কিন্তু মনত ৰাখিবা যাতে কোনো তোমাক বাধা দি ৰাখিব নোৱাৰে। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ গোটেই জীৱন মনত থাকে। অকলশৰীয়া হৈ পৰে সেইসকল মানুহ যি নিজতকৈ বেছি আনৰ সুখৰ বাবে বেছি চিন্তা কৰে।